গুড মৰ্নিং আৰু আজি থাপনাৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি হৈছে 12 তাৰিখ 12 মাহ 2022 আৰু 2020 চনৰ আজিৰ এই দিনটোতে আমাৰ মৰমৰ লক্ষ্মী আমাৰ ঘৰলৈ আহিছিল আৰু আজি সেইবাবে পুৱাই আনকালৰ দৰে চাকি গছ জ্বলাই আৰু দিনটোৰ বাবে ভালে কুশলে যাবৰ বাবে চাকি গছ দি দিনটোৰ আৰম্ভণি কৰিছোঁ আৰু এতিয়া প্ৰাৰ্থনা এটা কৰি লওঁ। আৰু এয়া আমাৰ দেহা কলিজা আজি আমাৰ কাষত মোৰ ওচৰত আহি পালেহি আৰু প্ৰাৰ্থনা কৰিলে তাই অলপো ৰ'বই নোৱাৰে আৰু মই প্ৰাৰ্থনা আৰম্ভ কৰাৰ লগে লগে তাই আহি উপস্থিত হৈ যায়হি আৰু দেখিছেনে তাই ধুনীয়াকৈ বহি মোৰ লগত প্ৰাৰ্থনা কৰিছে আৰু আজি যিহেতু তাইৰ জন্মদিন হয় সেইবাবে তাইক আনকালৰ দৰে আজিও ধুনীয়াকৈ কোচত লৈ লৈছোঁ আৰু তাই কিন্তু অকণমান ধূপৰ কাৰণে ভয় আৰু দেই তাই অলপ ধূপ লৈ খেল কৰে সেইবাবে ভয়ো লাগে তথাপিতো সদায় যিহেতু তাই কৰে লৈয়ে থাকে সেইবাবে আৰু এবাৰ দুবাৰ চাই আছোঁ আৰু তাইক বহলাই থাকাহি হ'ব লাগিহে মই ডুমডুমতি নাজানো ভকতি নাজানো সেৱা তোমাৰ দুখীয়া দুখীয়া মাথো মই দুখীয়া দিবলৈ একো মোৰ নাই আছে মাথো আমাৰ এগজি বন্তি এহাতে দুডাল মান ধূপ তাকে লৈ সন্তুষ্ট হোৱা লক্ষী মা তাকে লৈ কুশলে ৰাখা তাকে লৈ আশীৰ্বাদ দিয়া তাকে লৈ সন্তুষ্ট হোৱা। আৰু তাই প্ৰাৰ্থনা বহুত বেছি ভাল পায় গম পাইছেনে আৰু সদায় শোৱাৰ সময়ত তাইক প্ৰাৰ্থনা গাই শুৱাওঁ মই আৰু খুব ভাল পায় মা প্ৰাৰ্থনা এটা গাই দিয়া বুলি কয় আৰু ভাল পাওঁ তেনে আজি কাম কৰিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি বহুত খকা খুন্দা হৈছে গম পাইছেনে আজি বেটী মানুহ বাৰ্থডে গম পাইছে আপোনালোকে থাম্বনেইল দেখি আৰু এইফালে কাপোৰ ধুই আছোঁ এতিয়া বেটী মানুহ গা ধুৱাব লৈছোঁ আৰু আজি বাৰ্থডে বুলি বিশেষ তেনেকুৱা একো আয়োজন কৰা নাই ডাঙৰকৈ আজি এনেই সৰুকৈ নিয়ম এটা কৰি ৰাখি থ'ম আৰু বাৰ্থডে দিনাখন আমি এফালে ফুৰিবলৈ যাম বুলি ভাবি থৈছিলোঁ মনতে কিন্তু এতিয়া যাব নাপালোৱেই আৰু কি হৈছে গম পাইছেনে আমি গাঁৱত থাকোঁ জানেই সকলোৱে আৰু গাঁৱৰ মানুহে এইটো সময়ত খেতিতে ব্যস্ত হৈ থাকে আৰু এইবাৰ আমাৰ খেতি বহুত মানে লেট হৈছে আমাৰ বুলিয়ে নহয় আমাৰ গাঁৱৰ সকলোৰে মানে এবাৰ দেৰি হৈছে ধান কাটি শেষেই হোৱা নাই আৰু আজি সেই পথাৰত দাৱনি আছে এতিয়াহে ৰাতিপুৱা চাকি গছ দি ল'লোঁ তাই আনকালেও বাৰু দিওঁ সদায় ৰাতিপুৱা চাকি গছ দিয়ে লওঁ আৰু তাই যিহেতু আজি বাৰ্থডে আৰু জল্দি চাকি গছ দি ল'লোঁ আৰু এতিয়া তাইক গা ধুৱাই লওঁ মই এতিয়া আপোনালোকক কথা পাতিয়ে চেম্পু চাবোন চব গোটাই লৈছোঁ আৰু আজি বাৰ্থডে সেইবাবে অকণমান হালধি গুড়ি পানীখিনিত মিহলাই ল'ম আৰু বাৰ্থডে বুলি নহয় হালধি গুড়ি মানুহে গা ধুলত অলপ মিলাবই লাগে আৰু তাকে এতিয়া মিলাই লওঁ গা ধুৱাই লওঁ আৰু আজি দিনটোনো কি কৰোঁ আপোনালোকক দেখাই থাকিম আৰু এতিয়া মই তাইক গা ধুৱাই মেলি খাবলৈ কিবা এটা দি আৰু ময়ো অলপ যাব লাগিব পথাৰলৈ গৈ আহি লওঁ তাৰপিছত আপোনালোকক পুনৰ লগ পাম তেনেহ'লে আজি ভিডিঅ'টো চাই থাকোঁ আহক আৰু অকণমান হালধি গুড়ি এনেকৈ লৈ লওঁ পাতখিলাতে ব'লানো গা ধুবা ব'লা আৰু আপোনালোকৰ লগত কথা পাতিয়ে মই চাহখিনি কৰি লৈছোঁ এতিয়া পথাৰলৈ চাহ লৈ যাব লাগিব আজি দূৰত নাই বাৰু ঘৰৰ একেবাৰে আগফালে আছে ময়ো অলপ দাম বুলি ভাবিছোঁ আৰু তাই বহুত বেছি ভাল পাওঁ আৰু ঘৰৰ কাষতে যিহেতু অহা যোৱা কৰি থাকিব পাৰিম আৰু তাকেই আজি ভাবিলোঁ আপোনালোকক দেখাই থাকোঁ দিনটোনো কি কৰোঁ কি নকৰোঁ আৰু আজি বাৰ্থডে বুলি বহুত মানে মানুহো মতা নাই দেই একদম মানে ঘৰৰ মানুহকেইঘৰহে মাতি ৰাখিছোঁ তাহাঁতক সেই পিছবেলাকে আহিবলৈ কৈছোঁ আৰু এতিয়া চাহখিনি বনাই লওঁ লৈ যাওঁ ময়ো খাম লগতে পথাৰত খোৱা সোৱাদেই বেলেগ নহয় জানো এয়া চাহ খাই লওঁগৈ তাৰপিছত ধানো দাম অলপ আৰু ভাত পানী চাউল পাত ধুই লৈছোঁ মই এতিয়া ধুলোৱে আৰু মিষ্টাৰে চব্জি বনাব বোলে আৰু এতিয়া মই সেইবাবে কাটি লওঁগৈ ধান চাহো খাওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ পথাৰলৈ বুলি
চাহ তাহ লৈ। আৰু আমাৰ দেখিছেনে আজি একেবাৰে ওচৰতে ধান কাটিছে, একেবাৰে আমাৰ গেট পাৰ হৈ ৰাস্তাটো পাৰ হৈ দিলেই পথাৰ পায়। আৰু এইফালে ধুনীয়াকৈ কাটি আছে আৰু এইবাৰ উঠিও আছে, ধুনীয়াকৈ থিয় হৈ আছে আৰু মুঠিবোৰ ইমান ধুনীয়াকৈ থৈ দিয়া আছে, দেখিয়ে ভাল লাগিছে। আৰু এতিয়া যাওঁ অলপ কাটোগৈ, তাৰপিছত আপোনালোকক পুনৰ লগ পাম। ভাত নিবলৈ আহিছোঁ দেই। এতিয়া চবেই মিলি মেলি পথাৰতে খাম আৰু পথাৰত ভাত খাই এনেও ভাল লাগে। এতিয়া কুকাৰ চুকাৰ উঠাই লৈ যাম আৰু চব লৈ যাওঁ, তাৰপিছত তাত ভাত খাম, আপোনালোককো দেখাম দেই, চাই থাকিব। এদিন ক'ত বা চকুখনি যা মুকুতো হ'ল মই ইয়াত যে হেৰি এটা লগাই দিম, এই যে কি ক'ম হেৰিয়ৰ পাকেটবোৰ যে ডাঠ এটা লগাই দিম। হেল্ল', আৰু এতিয়া আবেলি 3টা বাজিলে, পথাৰৰ পৰা আহি আজৰি হৈ মেলি মানুহখিনিক বাৰু দেৰিকৈ মাতিছিলোঁ আৰু এতিয়া আহিলে কেক কাটিবলৈ, সকলোবিলাক সজাই থৈছোঁ। আৰু এনাইকৰ ঘৰৰ ফালৰ পৰাও মাহঁত আহি আছে, বৌ আহিছে আৰু মামী আহিছে, মামা আহিছে, বেটী এজনী আহিছে, সকলো আহি আছে। আৰু এতিয়া আমি ৰেডি হৈ গ'লোঁ, এতিয়া কাটিম আৰু আপোনালোকক দেখুৱাম। আৰু এইফালে মোৰ বেষ্ট ফ্ৰেণ্ড আহি গ'ল, তাই এয়া দীপান আহি পালেহি। এয়া বেটী মানুহ, সৰু বেটী। এতিয়া কাটিম আৰু এইজনী আমাৰ বাৰ্থডে গাৰ্ল। অনো মোৰ হেপী বাৰ্থডে আছে, কৈ দিয়া। অঁ আহিবা দেই। অঁ কেক খাবলৈ। অঁ তোমাৰ কেকটো দেখাবা নাই? দেখাবা? অঁ ঠিক আছে। Happy birthday to you. Happy birthday to you. Happy birthday to dear one. Happy birthday to you. From good friends and true. From old friends and new. From good friends and true. From old friends and new. May good luck go with you and happiness too. কিমান ৰৈ থাকিম ন বেবিডাল? হেপী বাৰ্থডে কৈ দিয়া নো। তুমি কাটা। মোৰ লগত কাটিবা? তিনিটা ধৰিম আহা। চাম দিয়া ধৰা। এইটো দাদাক খুৱাই দিয়া নো। এতিয়া যে খোৱা থাকা, ঘৰত যে খোৱা থাকা তুমি। কেকৰ মমটো নুমাই দিয়া। অঁ ৰ'বা। অ' no, এইটো নুমিয়াই দিয়া, মমটো নুমিয়াই দিয়া। ফু কৈ দিয়া। মম নমল আৰু অকণ অ একেই হৈছে আকৌ এইবোৰ উচৈছে। এতিয়া চাওঁ। ৰ'বা দেই, মই এইটো হেৰি গজাটো আনি পাওঁ। আমি বাৰু পথাৰত কাটিছো, এইটো কিমান দাদাক কাটি আছে ন? এইখিনি সদায় হেপী বাৰ্থডে কেক কাটি আছে। খুৱাই আছে মই কৈ দিওঁ। কা খাবলৈ গৈছে? নেপালী হ'ব। কেক খাই দিওঁ। নমস্কাৰ। দাদাক খুৱাই দিওঁ। দাদাক খুৱাই দিওঁ। আজি অকৰা হৈ গ'ল এতিয়া। দেউতাক খুৱাই দিয়া অকণমান। দেউতা অকণমান বাকী আছে। মোৰ হাতত জোকে ধৰিছে খালি দেই। এতিয়া বাকীখিনি তুমি বৰমাৰ লগত খুৱাই দিয়াচোন, মই এটা গজি আহোঁগৈ। মই নেদেখিলো কেক কথা একদম আহিছিলোহে। বৰ্তা পালাহি।
তুমি খোৱা মই খাম বাৰু দেই জিকুবাই অকণমান খাই দিবা যোৱা জিকুবাই খুৱাই দিয়া অকণমান জিকুবাই ভণ্টি আছে ভাইটি ভাইটি হেপী বাৰ্থডে ভণ্টি খোৱালে নহ'ব ভণ্টি কেমেৰা হেণ্ডেল কৰা মোৰ পটকে মাক চাই লেঞ্চে ডাঙৰ হোৱাৰ পিছত কাটি দিম দেই মই বতাক দি দিয়া আকৌ খুৱাই দিবা যোৱা যোৱা এইটো লোৱা এইটো লৈ লোৱা বতাক দি দিবা যোৱা বতাক ময়ো খুৱাই দিম কেমেৰামেন একদম পুৰা কাটি পেলাই দিম দেই বাই নাচা আকৌ তোমাক চাই চাই নাচিব বাবা হাত ভাঙা মাৰিবা আপুনি ধুনীয়াকৈ নাচা এতিয়া বৈ ভিডিঅ' কৰি আছে ধুনীয়া উঠিব বাবা বাবা নাচা আকৌ ধুনীয়াকৈ কঁকালত ধুনীয়াকৈ ধৰা আকৌ ধোন আজিকালি অকলে ঘূৰি থাকিলে অকলে হেৰিহে চাই টিভি অকলে গান চাই গান লাগে ধাপ কৈ দিলা কপৌ ফুল কোৱা আকৌ মাথাত কপৌ ফুল কোৱা বাবা খুন্দা মাৰিছোন দেই দেই যদি কেঞ্চেল কৰে দেই প্ৰত্যেক বছৰে বেটী মানুহলৈ আমি গিফ্ট হিচাপে কিতাপে আগবঢ়াওঁ আৰু কিতাপ যিহেতু বহুত জৰুৰী মানুহৰ জীৱনত সেইবাবে তাইক এখন ডিক্সনাৰী আৰু লগতে এখন কিতাপ আৰু ইয়াতে মই তাইৰ কাৰণে কিবা এটা লিখি দিছোঁ এয়া তাই ডাঙৰ হ'ব তেতিয়া নিজে পঢ়িব জনা হ'ব আৰু তাই তেতিয়া নিজে পঢ়িব আৰু মই ভাবোঁ কিতাপতকৈ ডাঙৰ একো উপহাৰ হ'ব নোৱাৰে জন্মদিনৰ উপহাৰ হিচাপে আৰু সেয়াই আৰু কিতাপ দিলোঁ তাইক আমাৰ ফালৰ পৰা খুলিলা আকৌ তোমাৰ হেপী বাৰ্থডে ড্ৰেছ নুখোলা নেকি কালিৰ পৰা নুখোলাই হ'লা যে ড্ৰেছটো খুলি দিওঁ দিয়া না খুলি দিওঁ কেনেকৈ কৰিলা তোমাৰ কালি ইয়াৰ লগৰ বেলডাল কি কৰিলা হেপী বাৰ্থডে বেলডাল কি কৰিলা কালি বেলডাল তোমাৰ ড্ৰেছযোৰৰ লগত ক'ত থাকিলে ইয়াত থাকিলে ক'ত থাকিলেনো মই নাই দেখা উলিয়াই দিয়াচোন চাওঁ কোনটো সেয়াত সোমালে উলিয়াই দিয়া আৰু আজি হ'ল নেক্সট ডে আৰু বেটিয়ে কি কৰিছে জানেনে কালি বাৰ্থডে ড্ৰেছ গোটেই ৰাতিয়ে তাই নুখুলিলে খোলাবই নোৱাৰিলোঁ আৰু আজিও খোলা নাই তাই একেবাৰে বহুত পচন্দ হৈছে চাগে তাই নিজৰ ড্ৰেছযোৰ আৰু নুখোলাই হ'ল ইমান চেষ্টা কৰিছোঁ খুলিবই নোৱাৰিছোঁ আৰু সেয়ে ক'লে মিষ্টাৰে অলপ বোলে তাই হেঁপাহ পলাই যোৱাকৈ পিন্ধিবলৈ দিয়া আৰু সেইবাবে আৰু তাইক অলপ পিন্ধি ল'বলৈ দিছোঁ খুলিবই নোৱাৰিছোঁ দেখিছেনে তাই কেনেকুৱা বাহানা বনাই আছে দাদা হেপী বাৰ্থডে ড্ৰেছযোৰ খুলিবলৈ কোৱাচোন আৰু বাবা আনি থৈছোঁ হয়নে দাদা আৰু যোৰ আছে হেপী বাৰ্থডে ড্ৰেছ কেলে বোলা না খুলিবা খোলা মই উঠিম পৰিছিলোঁ দিয়া না খুলি দিওঁ দিয়া না দাদা